भारत उदांस्रि समनिफ्रायनो टिपकाइनिफ्राय मथिजरा थांग्रा लामाया मोजां नङैनि थाखाय रायजो राजाफ्रा खुद्रिसारदों। क'क्राझार जिल्ला पटबजरा महकुमानि सिङाव थानाय टिपकाइनिफ्राय जागायनानै आदिबासिफोरनि गामियाव थांग्रा लामाया जोबोद गाज्रि थासारियाव दं। स्कुलाव थांनो थाखाय लामा गाज्रि आरो बेमारफोर जाब्लाबो एम्बुलेन्स आरो गुबुन गारि मटरा हाबनोबो राहा गैया जायो। लोगोसे थेलाजों लोमजानाय सुबुंखौ लांनोबो दालांफोरनि जेंना जेंसिजों गोब्राब थासारियाव भुगिनांनो गोनां जायो होननानै फोरमायदों रायजो राजाफ्रा। बेनिखायनो थाबैनो बे लामाखौ मोजां मावफुंनानै होआब्ला गोजोननाय गैया होननानै गामिनि थागिबि सुबुंफ्रा फोरमायदों। लोगोसे गासै मोनद'थासो गामिया लोगो नांनानै लामायाव खुद्रिसारनाय हाबाफारि लादों। मोनथिनाय बादिब्ला बे मोनद' गामिफोरनि मुङा फारियै दैबारि, बेंदबा, मथिजरा, हरकं, हाथिखाल, सिलाइमाथा। गोबां हौवा हिन्जावफ्रा बे खुद्रिसारनाय हाबाफारियाव बाहागो लानानै आसाम सरकार हाय हाय, बिटिआर सरकार हाय हाय, नरद नभद बायदि बायदि स्ल'गानजों गोमसारहोयो। लोगोसे फैगौ एमपि बिसायख'थियाव भट होनायनिफ्राय जानगाराव थागोन होननानैबो हुमखि होयो आदिबासि थागिबि सुबुंफ्रा। नमस्कार, मोर नाम हर दानियाल हेम्ब्रम। मैं दुईबिनी गाँवर साधारण पाब्लिक और आमार VCDC हल आमार मंगलाझरा, PO आमार मंगलाझरा, आमार PS हल आमार बगुरियाबाड़ी। तो आज आमाक मीडिया भाई बंधु सकल आमी यात माति आनिछु आमार दुखर कारणे, दुखर विषये। कारण किय आमी विगत 75 बछर याते आमी बसबास करिलो। आजिলৈকে आमाक कोनो गभर्नमेंट बा कोनो लिडारे आमाक आजिলৈকে चाब पारा नाई, कोनो हाई सुविधा দিব पारा नाई। हेतुर कारणे आमार बाध्यता हल जे आमाक मीडिया भाई बंधु सकल माति किबा एटा मैं चाइ दिम बा देखाई दिम जे आमार गाँवखिनि बा आमार अंचलखिनि केनेका आछे। हेतुर पार्पसे आमी आमाक भाई बंधु सकल माति आनिछु। और आमार याते विशेषके जिमानखिनि मानुह आछे आमार याते নহলেও 4টা থেকে 5টা গাঁও আছে, 4টা থেকে 5টা গাঁও আছে। যিমান মানুহ আছে সকলোলৈ ইমান মুস্কিল হয় যদি আমাৰ কিবা এটা বেমাৰত হয়, বিশেষকে আমাৰ প্ৰেগনেন্ট মানুহ বা প্ৰেগনেন্ট মহিলাসকল ডেলিভারি কেছত বহুত প্রবলেম হয়। আমার ঝর্ণাত আছে যদি ঠেলা দি লব লাগি হয় তেতিয়া আমার ঠেলাও না যায়, তেতিয়া আমার ঘাড় খুলি লব লাগিব। এম্বুলেন্স তো নাহে, সেইটো তো বেলেগ কথা। ঠেলা দি ললে সেইটোৱে প্রবলেম হৈ যায়। আধা রাস্তাত নামি আবার ঘাড় খুলি লব লাগিব। এনেকা কৰি 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 আধা রাস্তাত মানুহটো মৰিও যায়। এনেকাও হৈ গৈছে বহুতবাৰ। তো সেইটো কাৰণে আমি অসম সরকার বা ব্রিটিশ সরকার আমি অনুরোধ কৰি আছো যাতে আমার রাস্তাখিনি বা আমার গাঁওখিনি যিমান অসুবিধা আছে সেইটো অলপ দেখাই বা কিবা এটা ব্যবস্থা দিয়ে। রাস্তা আমাক পকা রাস্তা এটা যদি দিয়ে তেতিয়াহ'লে আমাৰ 4-5টা যেটো গাঁও আছে ইয়াত মানুহখিনি যথেষ্ট সুবিধা হ'ব। আৰু ইয়াতে আৰু এটা বিশেষ অসুবিধা আছে। আমার 4টাৰ পৰা 5টা গাঁও আছে। ইয়াতে আমাৰ নহলেও 200ৰ পৰা 300 জন আমাৰ ষ্টুডেন্ট আছে। LP স্কুলৰ পৰা কলেজলৈকে আমাৰ ইয়াৰ পৰা টিপকাইলৈ যায়, কিন্তু ইয়াতে ৰাস্তা নাই। যে টাইমত স্কুলত যাব লাগে সেই টাইমত স্কুলত যাব নাপায়। কোনো সময় বঞ্চিত হৈ যায় স্কুলত যাব পাৰা নোহোৱাকৈ। কাৰণ আধা ৰাস্তাতে কাদা হৈ থাকে, সাইকেলৰ পৰা পৰি যায়, কাপড় চাপড় লেতেৰা হৈ যায়, স্কুলত যাব নোৱাৰে। এনেকা বহুত ল'ৰা ছোৱালী বাদ দি আছে স্কুলবিলাক। তো আমাৰ যদি এনেকা যদি সুবিধা যদি নাপায় তেতিয়াহ'লে আমাৰ বহু ল'ৰা ছোৱালী বঞ্চিত হৈ থাকিব শিক্ষাৰ পৰা। সেইটো কাৰণে আমি অসম চৰকাৰ বা আমাৰ ব্ৰিটিছ চৰকাৰ অনুৰোধ কৰি আছো যাতে আমাক এটা রাস্তা বা যিমান ভিলেজৰ পকেট ৰাস্তাবিলাক বা মেইন ৰাস্তাবিলাক ইয়াৰ বিশেষকে আমাৰ টিপকাইৰ পৰা মতিঝৰা এটা এমই স্কুল আছে তাতে লৈকে যদি আমাৰ পকা ৰাস্তা দিয়ে তেতিয়াহ'লে বহুত সুবিধা হ'ব। তেনেহ'লে আমাৰ ৰাজ্যবিলাক বহুত খুশি হ'ব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক অলপ শিক্ষিত কৰিব পাৰিব। কাৰণ ৰাস্তা পালে অলপ স্কুল যাবলৈ সুবিধা পাব, স্কুলো কৰিব, স্কুলো পঢ়িব, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক অলপ শিক্ষা পাব। সেইটো অনুৰোধ কৰি আছো। আৰু যদি আমাক এই কথাখিনি কৈ যদি আমাক গভৰ্নমেন্ট বা আমাক সরকার, আসাম সরকার বা আমার ব্রিটিশ সরকার যদি সহায় নিদিয়ে তেতিয়াহ'লে আগন্তুক যেটো লোকসভা ইলেকশন আছে তেতিয়া আমি এটা ব্যবস্থা আমাৰ ৰাজ্যৰ পৰা একটা ব্যবস্থা কৰি কিবা এটা নো ভোট সলিউশন কৰি আমি কৰি যাম। সেইটো আমি কৈ আছো। যদি এবাৰ যদি আমি নাপাওঁ ৰাস্তা বা ব্ৰিজ যদি নাপাওঁ তেতিয়াহ'লে আমি আগন্তুক আমাৰ লোকসভা ইলেকশনৰ আগত যদি আমাৰ ৰাস্তাটো নাপাওঁ বা ব্ৰিজ যদি নাপাওঁ তেতিয়াহ'লে আমি কিবা এটা সলিউশন লৈ আমি আন্দোলন কৰি থাকিম। সেইটো কৈ মোৰ বক্তব্য ইয়াতে সামৰিলো। নমস্কাৰ। আজি মোৰ ইয়াত উপস্থিত আমাৰ মিডিয়া থ্ৰু দি মই জনাই আছো চৰকাৰক বা দাবী জনাই আছো যেটো আমাৰ দুইবেনী
বা दैबारि तृतीय खंड पोस्ट ऑफिस मंगलाझरा VCDC मंगलाझरा और PS बुगरीबारी डिस्ट्रिक्ट कोकराझार तो ये मैं कब खोजो सरकारक माने आह्वान करूँ जे इमान माने भारत स्वाधीनतार पिছত 75 बছৰ हल 75 बছৰ होवार पिछतो एतियाলৈকে আজি आमार यार रास्ता तो दलंग तो ভাল हुआ नाई तो इटुर कारणे मैं सरकारक दाबी जनाओ जाते हनकाले रास्ता तो ठीक कर दिए जेबिलाक रास्ता झरना नदी नद नदी आछे हेबिलाक पकी दलंग लागिब और आमार रास्ताखिनि एने बिया काचा रास्ता जाते एइटुओ पकी कर दिए যদি এতিয়া এই মিডিয়া থ্ৰু দি মই আপোনাক জনাই আছো সাৰক জনাই আছো যে এইটো যদি নহলে কিবা এটা ব্যৱস্থা লম এতিয়া ভোট আহিছে যদি এতিয়া ৰাস্তাটো ভাল নকৰি দিয়ে তেনেহলে ভোটটো মই বঞ্চিত কৰি দিম সবে ৰাজ্য মই কৈ দিম যে এইবাৰ ভোট বঞ্চিত কৰি দিব সরকারত এইটোই দাবি জনাই আছো যাতে অতি সোনকালে আমার ইয়াত আহি রাস্তাবিলাক দেখি যাতে ভাল কৰি দিয়ে নহলে আমি রাইজে ভোট বর্জন কৰিম নহলে আমি রাইজেই এই আমার পর্বতঝরা এরিয়া যিমান বেকওয়ার্ড রাস্তা আছে যিমান বেকওয়ার্ড রাস্তাবিলাক আছে সবেই গোটখিনি এইবাৰ ভোটটো বঞ্চিত কৰি দিম ভোটটো বৰ্জন কৰিম এইটোই সরকারক মই দাবি জনালো রাস্তাটো কোৰ পৰা কত গৈছে এই রাস্তাটো হল আমার মতিঝরা পার্ট 2 পৰা আমার টিপকাই লৈকে মতিঝরা পার্ট 2 টিপকাই এই রাস্তাটো যাতে পকি দলং পকি রাস্তা কৰি দিয়ে সরকারক এইটোই দাবি জনাইলো মই যাতে অতি সোনকালে ইয়াত আহি সিহঁতৰ কাম কৰোৱা মানুহ বা কৰ্তা বৰ্তা মানুহক পঠাই কিনি ইয়াত ৰাস্তাটো চাই ইঞ্জিনিয়াৰবিলাক আহি যাতে সাৰ্ভে কৰি লৈ যায় অতি সোনকালে এইটোই মই চৰকাৰত অনুৰোধ কৰিলো নমস্কাৰ আমার টিপকার পৰা দৈবিনী রাস্তা যেটো বিয়া রাস্তা এটা রাস্তা ভাল নাই আর দলং নাই আর আমার স্কুলত অহা যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ টান পৰিছে রাস্তার বিয়া কাৰণে আর স্কুল মানে আমার ইয়াতে মানে ল'ৰা ছোৱালীবিলাক কমে 250 জন মান আছে LPৰ পৰা মানে কলেজলৈকে এতিয়া কোনো সুবিধা নাই এতিয়া মানে আমার যেটো BTC সরকার আর অসম সরকার যাতে আমার রাস্তাখন ভাল করে দিয়ে আর যাতে আমার সুবিধা দিয়ে নহলে আমার ইয়াতে মানে বহু বছর পৰা এনেকৈ আছে আমার বয়স হল এতিয়া মানে 70 বছর মই 45 বছর এটা রাস্তার কারণে চেষ্টা করিলো একো হওয়া নাই এতিয়া মই বড়া বয়সে মই ভাবি আছো আমার যেটো মানে রাস্তা যাতে হয় আর সরকার আমাকে সহায় করে যাতে আমার সুবিধা পাই অহা যাওয়ার কারণে আমার বিশেষ দরকার এইটোৱে আমার পর্বতঝরা আমার BCDC বংলাজরা BCDCর অন্তর্গত মানুষ আমার দৈবিনী গাঁও আর কি আর ডেলিভারি কেস যেটো আর বেমার আজার হলে আমার ইয়ার পৰা কোনো ঠেলা দি লব নোৱাৰে আর মানে যেটো গাড়ি এম্বুলেন্স এইগুলা তো নহমাই আমার গাঁৱত নাহে আর রাস্তা নাই এইটা বহুত টান পৰিছে কষ্ট পায় এই কারণে অসম সরকার আর BTC সরকার যাতে আমাকে লোক সহায় করে যাতে রাস্তাবিলাক দিব পারে এইটো মোর আপত্তি করিলাম যদি রাস্তা ইয়ার পিছত যদি রাস্তা নিদি দিয়ে না পায় আমি এইবারত যেটো ইলেকশন আহিব এটা ইলেকশন মই বঞ্চিত কৰি দিম ভোট নিদিম মই নহয় আমি রাইজে ভোট নিদিম হ্যাঁ রাজ্যবিলাকে ভোট নিদিব আর কি চিৰাঙাव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन
जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन।